নমস্কাৰ বন্ধুসকল, আমাৰ চেনেল ইনফো লাইভলৈ স্বাগতম। আমাৰ এই দুনিয়াখন বাহিৰৰ পৰা যিমানেই মনোমোহা, ভিতৰৰ পৰা সিমানেই ভয়ানক। বন্ধুসকল, আপোনালোকে নিশ্চয় পৃথিৱীৰ বহুতো ভুটীয়া ঠাইৰ কথা শুনিছে, কিন্তু আমাৰ অসমতো এনেকুৱা বহুত স্থান আছে, যি ঠাইৰ কথা হয়তো আপোনালোকে আগতে শুনা নাই। আহক আজি আমি অসমৰ কেইখনমান ভুটীয়া ঠাইৰ বিষয়ে আলোচনা কৰোঁ। হাহিম পিকনিক স্পট। অসমৰ এই উল্লেখযোগ্য বনভোজস্থলী হাহিম। ইয়াত প্ৰতি বছৰে হাজাৰ হাজাৰ অসমৰ মানুহে পিকনিক খাব যায়। ইয়াৰ পৰিৱেশে দিনত সকলো মানুহকে আকৰ্ষিত কৰে, কিন্তু ৰাতিৰ ভাগত ইয়াৰ পৰিৱেশে ভয়ানক ৰূপ ধাৰণ কৰে। মানুহৰ মতে ইয়াত আন্ধাৰ হোৱাৰ লগে লগে বহুতো অদৃশ্য শক্তিয়ে অদ্ভুত আচৰণ কৰে। এই ঠাইডোখৰৰ কিছুমান অসাধাৰণ গতিবিধিৰ বাবে ইয়াক অসমৰ এক ভুটীয়া ঠাই হিচাপে স্থান দিয়া হৈছে। বগীজুলি কেম্প। তেজপুৰৰ পৰা প্ৰায় ৩৫ কিলোমিটাৰ নিলগত অৱস্থিত এই নামেৰি নামৰ অভয়াৰণ্যখন। এই অভয়াৰণ্যৰ বগীজুলি নামৰ এডোখৰ ঠাইত অস্বাভাৱিক ঘটনাৰ বাবে জনাজাত। ইয়াত আন্ধাৰ হোৱাৰ লগে লগে প্ৰায়ে এগৰাকী নাৰীৰ হাঁহি আৰু কান্দোন শুনিবলৈ পোৱা যায়, কিন্তু আন মানুহ ওচৰলৈ গ'লে তাত কোনো মানুহক দেখা পোৱা নাযায়। কাষতে এজোপা বাঁহ গছ আছে আৰু কেতিয়াবা কেতিয়াবা বাঁহ গছজোপাও মাটিত বাগৰি পৰা শব্দ শুনিবলৈ পোৱা যায়, কিন্তু ওচৰলৈ গ'লে তাত বাঁহ পৰি থকা বা কোনো ব্যক্তি তাত দেখা পোৱা নাযায়। এই ঘটনাটোৰ বাবে সেই ঠাইডোখৰ ভয়ানক ঠাই হিচাপে পৰিগণিত হৈছে। হাণ্টেড হাউচ। এটি ভয়ানক ঘৰ। তাত এটি ছোৱালীৰ আত্মাই বাস কৰি আছে। নগাঁও তৰুণৰাম ৰোডৰ কাষত অৱস্থিত এই ভয়ানক ঘৰটি। বহু বছৰ আগতে এই ঘৰটিত এজনী ছোৱালীক দুৰ্বৃত্তই ধৰ্ষণ কৰি হত্যা কৰিছিল, আৰু তেতিয়াৰ পৰাই এই ঘৰটিত ছোৱালীজনীৰ আত্মাই অদ্ভুত কাণ্ড কৰি আহিছে। মাজনিশা ইয়াৰ পৰা প্ৰায়েই ছোৱালীজনীৰ কান্দোন শুনিবলৈ পোৱা যায়। বনিয়ন ট্ৰী। এই গছজোপা বহু পুৰণি ঐতিহাসিক গছ। ইয়াত ১৮২০ চনত বৰমা সেনাই আহোম সেনা আৰু ইয়াৰে গাঁওবাসীক এই গছজোপাত বান্ধি অত্যাচাৰ কৰি জ্বলাই জ্বলাই হত্যা কৰিছিল। নগাঁৱৰ পুৰণি গুদামৰ ওচৰত অৱস্থিত এই বৃহৎ গছজোপা অসমৰ এক উল্লেখযোগ্য ভুটীয়া স্থান হিচাপে পৰিগণিত। স্থানীয় লোকৰ মতে ১৮২০ চনৰ পৰাই ৰাতি কিছুমান অস্বাভাৱিক শব্দ শুনি আহিছিল। তেওঁলোকৰ বিশ্বাস ১৮২০ চনত হত্যা কৰা মানুহবোৰৰ প্ৰেতাত্মা আজিও ইয়াৰ আশে-পাশে ঘূৰি আছে। হাণ্টেড লজ। এইটো এক যোৰহাটৰ পুৰণি ঘৰ। ইয়াৰ পৰা প্ৰায়ে মানুহবোৰে ভয়ানক শব্দ শুনে, লগতে ছোৱালী মানুহৰ অদ্ভুত হাঁহি কান্দোনো এই ঘৰটোৰ পৰা শুনিবলৈ পোৱা যায়। এই ঘৰটোৰ পৰা কিছুমান আচৰিত তথ্য উদ্ধাৰ হৈছে, যাৰ পৰা এই ঘৰটিত ভূত থকা বুলি সন্দেহ কৰিছে। বহু বছৰৰ পৰাই ইয়াত বহু অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈ আহিছে। সেইবাবে এই ঠাইডোখৰক ভুটীয়া স্থান হিচাপে গণ্য কৰা হৈছে। বন্ধুসকল, এয়াই আছিল আমাৰ অসমৰ ভুটীয়া স্থানসমূহ। বন্ধুসকল, এই তথ্যখিনি মই সম্পূৰ্ণ সঁচা বুলি দাবী নকৰোঁ, কাৰণ এই তথ্যখিনি মই ইণ্টাৰনেটৰ পৰা লোৱা হৈছে। বন্ধুসকল, আমাৰ এই ভিডিঅ'টি কেনে পালে কমেণ্ট বক্সত জনাব আৰু লাইকটি মাৰি দিব। আৰু আমাৰ এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব। ধন্যবাদ।